হেল্ল' এভৰিৱান, মই অভিনৱ। আজি মোৰ 100 ডেজ ফুটবল জাৰ্নিঙৰ ডে 4। বহুতে ভাবে ফুটবল মানে খালি মাথো দৌৰা দৌৰি, কিন্তু নহয়। ফুটবল এটা ডিচিপ্লিনৰ গেম হয়। আজি মই শিকিম বল কণ্ট্ৰল আৰু বল ৰিচিভ। কাৰণ চিম্পল কথা, কাৰণ বলটো কণ্ট্ৰলতে নাথাকে ভাল প্লেয়াৰনো কেনেকৈ বনিম। কাৰণ ফিল্ডত এনেই ঘামবোৰ পেলোৱা নাই নহয়, নিজক নেক্সট লেভেললৈ লৈ যাবৰ কাৰণেহে ফিল্ডত ঘামবিলাক পেলাইছো। তেনেহলে বলকচোন আজিৰ প্ৰেক্টিচ ষ্টাৰ্ট কৰো। আজিৰ বাবে ইমানে। যদি মোৰ ফেচবুক ফ'ল' কৰা নাই, ফ'ল' কৰি থৈ দিয়ক এনেকুৱা ফুটবলৰ মিনি ব্লগ চাই থাকিবৰ বাবে। তেতিয়ালৈকে ডে 5ত লগ পাম, মানে কাইলে। টুত জয় অসম।